ডিম্পলৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ মূৰ ডিম্পলক হত্যা কৰিছিল আশিক গুপ্তাই উজান বজাৰৰ ডিম্পল হত্যাকাণ্ডৰ চাঞ্চল্যকৰ মূৰ ভালদৰে মন কৰক এইজন পাখণ্ড আশিক গুপ্তালৈ আশিক গুপ্তা ডিম্পলৰ জেঠায়েকৰ পুত্ৰ ইতিমধ্যে আৰক্ষীৰ জালত পৰিল হত্যাকাৰী আশিক গুপ্তা আৰক্ষীৰ জালত পৰি হত্যাকাৰী আশিক গুপ্তাই মুখ খুলিছে অতি নিৰ্মমভাৱে হত্যা কৰিছিল ডিম্পলক হত্যা কৰাৰ পিছতে মোবাইল ফোন লুকুৱাই ৰাখিছিল আশিকে ঘৰুৱা কণ্ডলত দুয়োটাৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল তাৰ পাছত ইজনে সিজনক চৰিয়াইছিল তাৰ পাছতে চিলভাৰেৰে প্ৰহাৰ কৰিছিল ডিম্পলক আৰু প্ৰহাৰ কৰাৰ পাছতেই বাগৰি পৰিছিল ডিম্পল আৰু তাৰ পাছতে চুৰিৰে হত্যা কৰে ডিম্পলক ডিম্পলৰ মোবাইল ফোন বাৰোৱাৰী এইটো বাসগৃহত লুকুৱাই ৰাখিছিল আশিকে তদন্তৰ কাৰণে আশিকক লৈ অনা হৈছিল বাৰোৱাৰীৰ এই ঘৰটোত এই বাসগৃহটো আশিকৰ বন্ধু চিন্তু দাসৰ ঘৰত উদ্ধাৰ কৰা হৈছে ডিম্পলৰ মোবাইল ফোন মাত্ৰ এটা দিনৰ পাছতেই আৰক্ষীয়ে সকলো ৰহস্য পোহৰলৈ আনিবলৈ সক্ষম হ'ল আৰক্ষীৰ ওচৰত ইতিমধ্যে হত্যাকাৰী আশিক গুপ্তাই স্বীকাৰোক্তি প্ৰদান কৰিছে ইপিনে লতাশিল থানা প্ৰৱেশকালত উজান বজাৰ মহিলা সংগঠন আৰু স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ ডিম্পল হত্যাকাণ্ডৰ তদন্ত বিচাৰি এই প্ৰতিবাদ দোষীক উচিত শাস্তি দিয়াৰ দাবী মহিলাসকলৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ দাবী ফাঁচি দিয়াৰ দাবী হত্যাকাৰীক ইতিমধ্যে প্ৰতিবাদকাৰীসকলে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে লতাশিল আৰক্ষীক ইপিনে উজান বজাৰস্থিত বাসগৃহলৈ অনা হৈছে ডিম্পলৰ মৃতদেহ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব ডিম্পলৰ অন্ত্যেষ্টিক্ৰিয়া ব্যুৰ ৰিপৰ্ট DB নিউজ